অসম আৰু অসমীয়াৰ ডাঙৰ শত্ৰু বিজেপি শাসনৰ নামত কেৱল লুটপাট আৰু লুণ্ঠন কৰিছে বিজেপিয়ে। এজিপিত যোগ দি আকৌ বিজেপিক তীব্ৰ কটাক্ষ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ। বিজেপিৰ দিনত সকলোৱে অসহায় আৰু অসুৰক্ষিত অনুভৱ কৰিছে। বিজেপি অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু। হিটলাৰী শাসনৰ বাহিৰে বিজেপিয়ে একো কাম কৰা নাই। বাহিৰৰ পৰা মানুহ আনি লুটপাট আৰু লুণ্ঠন চলাইছে বিজেপিয়ে। বিজেপিৰ শাসনকালত কেৱল ফুটুকাৰ ফেন পালে অসমবাসীয়ে। এজিপিত যোগদান কৰি বিজেপিক তুলাধুনা ৰাজেন গোহাঁইৰ। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডক লৈ আহিল ৩টা জৰুৰী কাম। দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। দেশৰ আধাৰ কাৰ্ডৰ গ্ৰাহকলৈ ডাঙৰ খবৰ। দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। আপোনাৰ আধাৰ কাৰ্ডক সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব ৩টাকৈ কাম। এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ আপডেট। অনলাইনত নাম, ঠিকনা, মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব ৭৫ টকা। ফিংগাৰপ্ৰিণ্ট ফটো আপডেট কৰিবলৈ ভৰিব লাগিব ১২৫ টকাকৈ। ২০২৬ চনৰ ১৪ জুনলৈকেহে বিনামূলীয়া হ'ব অনলাইন ডকুমেণ্ট আপডেট। ৩১ ডিচেম্বৰৰ ভিতৰত পান কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড। পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলেই আপুনি পৰিব বিপদত। আধাৰ OTP ভেৰিফিকেশ্যন কৰিয়েই কৰিব পাৰিব KYC আপডেট। পৰৱৰ্তী খবৰ, নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ হিতাধিকাৰীয়ে পাব ২১ নং কিস্তিৰ ধন। এতিয়াই কৰক KYC আপডেট। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ দিছে নৰেন্দ্ৰ মোদীয়ে। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীলৈ আহিল ভাল খবৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই সোমাব হিতাধিকাৰী একাউণ্টত ধন। কৃষকৰ একাউণ্টত পোনে পোনে সোমাব ২১ নং কিস্তিৰ ধন। ৪ ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ ধন। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধন। কেনেকৈ ঘৰতে বহি আপডেট কৰিব KYC। অনলাইনত নিজৰ মোবাইলেৰে আপুনি কৰিব পাৰিব KYC আপডেট। প্ৰথমে লগ ইন কৰিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in ত। লগে লগে হোম পেজত দেখা পাব KYC অপশ্যন। KYC অপশ্যনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ, কেপচা কোড। আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰত অন্তৰ্ভুক্ত কৰিব লাগিব। আপোনাৰ মোবাইললৈ যাব এটা OTP অন্তৰ্ভুক্ত কৰি KYC আপডেট কৰিব পাৰিব। অনলাইনত আপডেট কৰিব নোৱাৰিলে নিকটতম CSCত গৈও কৰিব পাৰিব আপডেট। যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব PM কিষাণৰ ধন। অসমৰ প্ৰায় ১৮ লাখৰো অধিক কৃষকে লাভ কৰিব এই চৰকাৰী ধন। পৰৱৰ্তী খবৰ, বীৰ লাচিত সেনাত আছে সন্দেহজনক লোক। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ নতশিৰে স্বীকাৰ কৰিলে শৃংখল চলিহাই। বীৰ লাচিত সেনাত আছে সন্দেহজনক লোক, স্বীকাৰ কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। বীৰ লাচিত সেনাত থাকিব নোৱাৰিব সন্দেহজনক লোক। বীৰ লাচিত সেনাত থাকিব কেৱল খিলঞ্জীয়া লোক। সন্দেহযুক্ত মানুহৰ স্থান নাই বীৰ লাচিত সেনাত। বীৰ লাচিত সেনাৰ সদস্য হ'বলৈ এতিয়াৰ পৰা ৩ প্ৰজন্ম খিলঞ্জীয়া হ'ব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মানি ল'লে বীৰ লাচিত সেনাই। মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। পৰৱৰ্তী খবৰ, লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। হিতাধিকাৰীসকলে ধন নিয়মীয়াকৈ পাবলৈ কৰিব লাগিব এইকেইটা কাম। নতুনসকলৰ বাবেও আছে নিয়ম। অৰুণোদয় হিতাধিকাৰীৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই কৰক KYC আপডেট। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ অভিযোগ কৰিব পাৰিব। অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626 নম্বৰ। এই ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন নম্বৰত কৰিব পাৰিব। এই ফোন নম্বৰত ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ।